जय हिंद दोस्तों। ओके तो हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आगे नेक्स्ट আপনাদের মাজত তো বৰ্তমান পুৰা ঘৰত মানে কেছটো হ'ল কি সেইটো আছিল নেক্সট ডে এইটো হ'ল নেক্সট ডে তো মই যে কৈছিলোঁ কালি যোৱাকালি নহয় আজি ছাৰ্ভিচিং কৰবা ইয়াত স্কুটিখন যাব আজি ছাৰ্ভিচিং কৰি আনিম তো তাৰ কাৰণে আৰু এতিয়া মানে কি চাই আছোঁ কি আহক সেইকাৰণে যাওঁ একেবাৰে ডিলাৰজন বিৰত যায় কাৰণে লগ পাইছোঁ এনেতো दादा की स्कुटीखনৰ प्रॉब्लेम नहुछ हाल भाई आज फाइनली हो तो स्कुटीखन हाँ पूरा मजा आगे ওই পিনে আছে ভালে স্কুটি গম পা না তো ফাইনালি আহি গেলোঁ কি করে যাম তো গাইস বর্তমান আহি গেলোঁ অলপ বহিবা টেনশন লাগিছে গাড়ী ঠিক কৰিব নহ'লে বর্তমান গাড়ী ঠিক হোৱাৰ কিন্তু ফোন কৰি ৰাখেন তাত ঠিক কৰিছে তাতে ৰাখেন এতিয়া লাইটও নাই ফেনো নাই লাইটও আছে লাইট আছে মানুহ লাইট জ্বলে এই লাইট জ্বলে ফেলে গেছে এই লাইট জ্বলে কিন্তু কি ফেনটো নাই এসি রাখি আমার বুকে আছে দে আর মাছ বলছু চিকেনের সব আমি খাই কেন বুঝিয়েছি দরকার ইয়ের মই কি করবি উপায় নেই আমি তো নহলা আজ নহত হয় এই হয়েছে আর অবস্থা একদম খাইল না এবং দেখা আছে তো আজ নহব চাগে ইয়ার 10 দিন হয়েছে নাকি মোবাইল বলতো ইয়ার তো আজ নহব উপায় মানে মাত্ৰ 10 দিন হৈছে ইয়াৰ মোবাইলখিনি বদলাব আৰু মটৰৰ এইটো কি আছিল পাহাৰৰ নামটো মানে মই ঘৰত ছাৰ্ভিচিং কৰিম দেখো আপোনাক এইটো মোবাইলৰ মটৰৰ মানে কৰিছিল কিন্তু ইয়াৰ একদম अच्छा लगने वाला है अनुभव कैसा है आपका কালি গম পা যাব हाँ কালি গম পা যাব কালি তো আর ठीक है लंका मोटा गाड़ी है अभी तक लंका मोटा गाड़ी है बाद में और लंका हो जाएगा ब्यास में लास्ट বেছি লাগব বেছি লাগব পাৰে এটা কৈছে আৰু ফুলমূলকৈ কিমান লাগব ठीक है কালি গম পা अभी मजा आएगा ना भिड़ो तो गाइस बर्तमान सर्विसिंग দি থৈছোঁ ইয়াৰ ভোক লাগিছে ইয়াৰ ঘৰত মই খালোঁ মানে কি কৈলোঁ ডোচা হ'লেও ক'ব না সিহঁত হিন্দীত কি বস্তু খলা চাপৰি পিঠা হিন্দীত ডোচা হিন্দীত ডোচা ডোচা আৰু গাখীৰ দিয়া চাহ খাই যোৱা ইয়াৰ ঘৰত মজা যাম মানে আজি কাম নহ'ব পায় এই যিটো কৈছে ইয়াক কৰা আজি মানে গোটেই খুঁজি একদম মানে ইয়াৰে দেখা পাইছে ইয়াৰে মানে এখিনি বস্তু গোটেই লৈ গৈছে খালি চাকাটোৰ ইঞ্জিনটো আছে পিছ চাকাটোৰ ইঞ্জিনটো আছে বাকী চব লৈ গৈছে যাওঁতে টেম্পুত যাব দেখুৱাই আছে ফাল্টু মানুহৰ লগত বন্ধ কৰিব নেকি এটা যে বন্ধ কৰিব তো নহ'লে বুদ্ধি যাম কি আছে এদিখন ওচৰত যাওঁ ডাউৰি দাউৰি এই ঘূৰি বিধনা হচ্ছে তো এইটো ৰুমতে মানে দাদাৰ নামটো এ চি কিনকে দে তো এ চি দিব দেখান দে কোনটো কৈছি দে तुमसे ना हो पाएगा। हाँ हाँ तो से शाबाश बेटा बहुत बढ़िया। ऐसी चल रही है ओके गाइस तो बहुत नंबर हॉल सर्विसिंग কৰি আছে একদম আমৈ লৈছে কেইটা বাজিলে 10টা এই 10টা 2 কৰবাৰ আইছিলোঁ 7:30 নেকি না 7টা লাগে 8টা না 8টা বজাত কৰবাৰ উঠি 7টাতে উঠিছে মানে এই উঠিছে তো উঠি আহিলোঁ চাহ ইয়াৰ ঘৰত চাহ আহিলোঁ পইচা অলপতে এই খলা চাপৰি পিঠা ডোচা হিন্দীত মানে বুজি নাপাব লাগিছে মানে
আর গাখীৰ দাসা খাইছোঁ এটা খানাই হ'ব পানী পুরো খানাই দিওঁ আর হাতে ওরা খুঁজি লাগিয়েছে মানে একদম পুরা ডিমটোৱে বৰ লাগিয়েছে কালিও হল কি মানে পৰহি একদম পৰহি কৈছে পৰহি মোক চাই পাইছিলোঁ চাৰ্টটো মই নাপালোঁ কালি ইয়ালৈ আহিলোঁ গাড়ী ঠিক নহ'লা তাৰপিছত আৰু আজি আহিলোঁ ইয়াত মানে গাড়ীখন গোটেই খুলিছিল কেনে কালিহে ভাল হ'ব বোলে এনে ক'লাক তাৰমানে আজিতো ভাল নহয় এতিয়া ৰখি আছোঁ আৰু বেগে এচি লাইফত ফাৰ্ষ্ট টাইম আজি এচি বস্তু এনেকৈ মানে ভাল লাগিছে ভাল কি লাগিছে বৰ্তমান ঠাণ্ডা লাগিছে বাহিৰত গেলি গৰম লাগিছে তো এয়াই তো চাওঁ কিমান টাইম লাগে কিমান টাইম মানে আজি নহয় ধৰাইতো মানে কি বৰ্তমান কি চাই যাওঁতে চাই কেনে উঠি ঘৰত যাম টেম্পু বাকী উঠি কেনে ঘৰত যাম এই আৰু ফাটি অলপ বছৰ যাম চাগে মানে কি হ'ল মামাৰ গাড়ী এখন মামাৰ এক্সিডেণ্টখন ঠিক কৰিব লাগিব তাৰমানে সেইটো হোৱা নাই আৰু মানে মোবাইলৰ কথা কি হয় চাওঁ আগতে মানে এতিয়া ঘৰত যাম ঘৰত যাই কাৰণে ভাটি অলপ ইয়ালৈকে আনিব নিমৃতৰ লগত আহি কেনে আৰু এইখিনি কৰিছোঁ আৰু যিখিনি মই ক'ব নোৱাৰোঁ আপোনালোক কোৱা নাই তো এইখিনিয়ে চাওঁ কি হয় নাই হয় তো সকলোৱে চাই থাককচোন অ'কে গাইজ তো বৰ্তমান কিবা খাব আহিলোঁ মানে পুৱা ৰখা আনিছিলোঁ লাল চাহ গাখীৰ দাসা আৰু সৰু পিঠা হৈছিলোঁ তো দেখা পালোঁ মানে ৰুটি আৰু আমলেট চব্জি থাকে ৰুটিৰ লগত খাম খাই দি কিনে আৰু বিলৰ ঘৰত যাম তাকে চাই কিনে যাম আৰু ঘৰত কি করবি বাগাতি বিল্লামি সময় আর আপনার থাকি যে এখানে সর্ব যাব ইয়ার যাম গিয়ে নাকি আর এক মোটাং খালি আছে তো ইங்கே টিকলে যে লাগে তেল লগে আহি যাব চাব নি টিকলে দিম তারপরে আহি গ'ল এটা খানা জাদুঘর है খাবি না খা মজা টিপি খাইটা এটা খাও খাই কেনে তো খাই দিয়েছি লগ পাইছোঁ একেবাৰে তো গাইছ খোৱা হ'ল মানে খাই দিলোঁ এতিয়া বৰষুণ দিছে বৰষুণ হৈছে এতিয়া ঘৰত যাম আৰু ঘৰত যাম এতিয়া ঘৰত যায় তো যায় ওর ঘর হাইয়েছে পুরা মাছর ভিতর চকুত গম পাই হাইছে আসাতে আই পারলো বিএচ কলেজ এখন বিএচ কলেজ আর কি হবে নাই অনুভৱ বেয়া আজি টেম্পু এবাৰ ঘৰ কে বয়া মিনিমাম তোৰ লকডাউন দিয়া আগৰ পৰাই টেম্পুত অহা আছিলোঁ আজি টেম্পু আহিলোঁ আজি ফার্স্ট ফাৰ্ষ্ট নহয় ৰ উঠিলোঁ আগতে বেলেগ অনুভৱ আছে অদ্ভুত ইউনিক টাইপ অনুভৱ আৰু ট্ৰাভেল কৰোঁ ঘৰৰ পৰা গাড়ীখন লৈ তোৰ বহুত জানো উন্নটা শোরুম পাম এবার কোট পাওয়াই নাই পুলিশ 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 উন্নটা শোরুম প্ৰিন্সিপাল ছাৰ তো ভালেখিনি আমাৰ কলেজখনত বহুত মেমৰি আছিল মানে আৰু বহুত ইয়াদ আছে এইখনত কলেজখনত আৰু বদমাছো কৰিছিলোঁ ভাল কামো কৰিছিলোঁ সেইকাৰণে মানে চব ছাৰৰ বাইদেউৰ মুখে মুখে আমাৰ ভাল নামো আছিল আকৌ মানে কোনো কমপ্লেইন অহা নাছিল এই আৰু এতিয়া পালোঁ আৰু আপোনাৰ হাউলি চব পালোঁ আৰু বৰ্তমান এতিয়া মানুহ পিৰিবিলি এইদৰে পিৰিবিলিত পুৰা মস্তি হওক না অনুভৱ ফাৰ্ষ্ট টাইম গ'লে স্কুটিত আহিলোঁ টেম্পুত এবাৰ ঘৰত যাই চব পিলপিলি হেলমেট আছে ইয়াতে তাৰপিছত বুলি বুলি যায় আকৌ ঘৰত মানে খাই কেনে আৰু চব মিলাই কেনে আৰু ঘৰ গ'ল বুলি বুলি যাম
তো যিখিনি দেখাব পাৰোঁ আপোনালোকক মানে দেখুৱালোঁ আৰু যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই 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 আকৌ লগ পাম নেক্সট ভিডিঅ'ত